ৰাজচক্ৰত আৰজকতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাফাই অভিযান কাৰ্যসূচীলৈ বিধানগ্ৰস্ত কাৰ্যালয়ৰ ভিতৰত বছৰ বছৰ ধৰি দম হৈ পৰি আছে অলাগতিয়াল কাগজ-পত্ৰৰ আৱৰ্জনা। মেঘালয় সীমান্তৱৰ্তী তাডলাংছত থকা ভেড়া পালন ফাৰ্মৰ সন্দৰ্ভত কৰ্মচাৰীসকলৰ প্ৰতিক্ৰিয়া। নিযুক্তি লাভ কৰা মাষ্টাৰুল কৰ্মী আজিলৈ দৰমহাৰ বাবদ পোৱা নাই ফুটাকুৰি টকা। কৰ্মচাৰীসকলে চাকৰিক লৈ কটাইছে ভীষণ অনিশ্চয়তাত। চূড়ান্ত অবৰ্ণনীয় অৱস্থালৈ পৰিণত ডিফু ধনশিৰি পথ। ধনশিৰি অটো ৰিক্সা আৰু কুইজাৰ সংগঠনৰ সৰহ প্ৰতিবাদ। অচিৰে সাহিত্য পৰিষদৰ পথটি নিৰ্মাণৰ দাবী তুলিছে সংগঠন দুটিয়ে। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। আমি আপোনালোকক দেখুৱাম এখন গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়। কাৰ্যালয়ৰ ভিতৰতে দম হৈ পৰি আছে অলাগতিয়াল কাগজ-পত্ৰৰ বিশাল দম। পেলনীয়া কাগজ-পত্ৰৰ দম দেখি আপুনি আমি বা সাধাৰণতে কোনেও ভাবিব নোৱাৰিম যে এইখন এখন চৰকাৰী কাৰ্যালয়। নতুবা দেখি আপোনাৰ মনলৈ চিন্তা আহিব পাৰে যে এনে অৱস্থাত থাকেনে গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়। কিন্তু ক'ত আছে এই ধৰণৰ চৰকাৰী কাৰ্যালয় জানিবলৈ চাওঁ আহক আমাৰ এই প্ৰতিবেদন। এয়াই সেই কাৰ্যালয়, কাৰ্বি আংলং জিলা ফুলনি ৰাজচক্ৰ কাৰ্যালয়। অতিশয় গুৰুত্বপূৰ্ণ কাৰ্যালয়খনৰ ভিতৰতে বছৰ বছৰ ধৰি দম হৈ পৰি আছে অলাগতিয়াল কাগজ-পত্ৰৰ আৱৰ্জনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাফাই অভিযানৰ বঁটা অকণো স্পৰ্শ কৰা নাই এইখন কাৰ্যালয়। ইয়াৰ কৰ্মচাৰীসকলে বিজেপি চৰকাৰৰ স্বচ্ছতা হি সেৱা বা সাফাই অভিযান কাৰ্যসূচী কেতিয়াবা শুনিছে যদিও কাৰ্যকৰী কৰাৰ বাবে মনত জাগা নাই স্পৃহা। জাগিব কেনেকৈ? কেৱল মাহটোৰ দৰমহাৰ বাবে চাকৰি কৰা কৰ্মচাৰীহে ভৰি আছে এইখন কাৰ্যালয়। বিষয়াৰ কথাও হেনো কৰ্ণপাত নকৰে এইখন কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে। বিষয়াই কেইবাবাৰ আৱৰ্জনাসমূহ উলিয়াই পেলাবলৈ বা এঠাইত জমা থবলৈ ক'লেও নুশুনে। এনেদৰে গা বচোৱা মন্তব্য কৰি কি লাভ? কয় নহয়, উপদেশতকৈ দৃষ্টান্তহে বেছি কাৰ্যকাৰক। দৃষ্টান্ত দেখুৱাবলৈকে যদি কোনো নাই, কৰিব কোনে? হয়, সেইবাবে এইদৰে বছৰ বছৰ ধৰি অলাগতিয়াল কাগজ দম এইদৰে কাৰ্যালয়ৰ ভিতৰতে পৰি আছে। ক'ত গ'ল বিজেপি নেতৃত্বাধীন CM ৰংহাঙৰ কৰ্ম সংস্কৃতি? বিশেষ প্ৰতিবেদক কাট নিউজ। পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তৱৰ্তী তাডলাংছত পৰিত্যক্ত হৈ পৰি থকা ভেড়া পালন ফাৰ্মৰ বিষয়ে কাট নিউজৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত সম্প্ৰতি এই ফাৰ্মটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহকুমা পশুপালন বিভাগৰ অধীনস্থ 3 মাষ্টাৰুল কৰ্মীয়ে। হামৰেনৰ পৰা 30 কিলোমিটাৰ নিলগত থকা লাংহেম্ফি তাডলাংছ মহকুমাৰ পশুপালন বিভাগৰ অধীনস্থ ভেড়া পালন ফাৰ্মৰ সন্দৰ্ভত হামৰেন মহকুমাৰ পশুপালন বিভাগৰ কৰ্মচাৰীসকলে কাট নিউজৰ সম্প্ৰচাৰিত বাতৰি সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে সাংবাদিকৰ আগত। কৰ্মচাৰীসকলে সাংবাদিকৰ আগত কয় যে হামৰেন মহকুমাৰ পশুপালন বিভাগৰ অধীনত বিগত 1998 চনত সীমা উন্নয়ন আঁচনিৰ পুঁজি ধনেৰে ফাৰ্মখন স্থাপন কৰা হৈছিল আৰু ফাৰ্মখনৰ চোৱা-চিতাৰ বাবে 3 ব্যক্তিক মাষ্টাৰুল চাকৰি নিযুক্তি কৰা হয়। যদিও বিভিন্ন কাৰণত মাষ্টাৰুল কৰ্মী 3জনক দিব পৰা নগৈছিল মাহেকৰ দৰমহা। আজিও এইসকল মাষ্টাৰুল কৰ্মীৰ চাকৰি এনেদৰে অনিশ্চয়তাৰ গৰাহত ওলমি আছে। চৰকাৰে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা আগ্ৰহ পৰিলক্ষিত হোৱা নাই। কি হ'ব তেওঁলোকৰ চাকৰি তথা জীৱনৰ ভৱিষ্যত? বিভাগীয় মাষ্টাৰুল কৰ্মীসকলৰ মুখেৰে শুনো আহক। হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। বহুতো বাদ প্ৰতিবাদ হ'ল ডিফু ধনশিৰি পথ নিৰ্মাণৰ দাবীত। পথটিৰে যাতায়াত কৰি দুৰ্ভোগ ভোগা ভুক্তভোগী ৰাইজৰ প্ৰতিবাদ আৰু কাটৰ কণ্ঠস্বৰক কোনো শাসক নেতাই কাণ দিয়া নাই। সাধাৰণ ৰাইজৰ পৰা VVIP, VIP তথা চৰকাৰী বিষয়া আমোলাসকলে ধনশিৰিলৈ যাবলৈ হ'লে এই পথটিৰেহে যাব লাগে। কিন্তু কোনেও নেদেখে বা দেখিও নেদেখা ভাও জোৰে। শাসক নেতাসকলৰ দীৰ্ঘদিনৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে এইবাৰ সৰব প্ৰতিবাদত নামিল অটো ৰিক্সা আৰু কুইজাৰ সংগঠনে। হয়, কংগ্ৰেছৰ সুদীৰ্ঘ 15 বছৰীয়া বিকাশ গ'ল, পৰিৱৰ্তনকামী বিজেপি আহিল। বিকাশ আৰু পৰিৱৰ্তন মিলি এয়া চাওক ডিফু ধনশিৰি পথৰ কি অবৰ্ণনীয় দশা। ক'ত নিৰ্বাচন আহিল, ক'ত গ'ল, ক'ত প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈ ৰ'ল। আজি ডিফু ধনশিৰি পথেৰে যাত্ৰীৰ শোভাযাত্ৰা নহয়।
হয় নৰক যাত্ৰা কাৰণ এই পথেৰে যাত্ৰা মানে মুহূৰ্ততে মৃত্যু ভয় পথটিৰ মাজত কোনোবা অংশত যদি খাৱৈ পথটিৰ কাষৰ কোনোবা অংশত দ গাঁতটোত কেনেবাই পৰি সোমাই গ'লে উঠি আহিবলৈ বহু মুস্কিল হ'লেও নিৰুপায় ধনশিৰি বাসী মহকুমা চহৰ ডিপুলৈ নাহিলেও নচলে মৰণপণ কৰি পথটিৰে চূড়ান্ত আশংকাৰে আহিব লাগে আনহাতে অটোৰিক্সা আৰু কুইজাৰ চলাই নিজৰ তথা পৰিয়ালৰ বাবে উপাৰ্জনৰ বাট মুকলি কৰি লোৱা বাহন চালক তথা স্বত্বাধিকাৰী সকলৰ বাবে দুখজনক বিষয় যে এই পথেৰে গাড়ী চলাই সঘনে বেয়া হয় গাড়ী উপাৰ্জনৰ সৰহখিনি যায় বাহনৰ মেৰামতিত সেয়ে ক্ষোভ আৰু দুখত অটোৰিক্সা বা কুইজাৰ সংগঠনৰ বিষয়া সদস্যসকলে সেয়ে ওলাই আহি জনাইছে প্ৰতিবাদ পৰিষদৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ পথ মেৰামতি কৰি দিবলৈ জনাইছে কাটৰ আহ্বান ৰোগীৰ গুৰুতৰ আৰু জৰুৰীকালীন অৱস্থাত ৰোগী লৈ ডিফু অসামৰিক চিকিৎসালয়লৈ নি ৰোগীক বচোৱাৰ কথা ভাবিব নোৱাৰি ভুক্তভোগী ধনশিৰি ৰাইজৰ মুখেৰে শুনো আহক তেওঁলোকৰ ক্ষোভ যান্ত্ৰণা তথা দুৰ্দশাৰ কাহিনী ডেলিভাৰী কেছ লৈ যোৱাও নোৱাৰা হ'ল ভাল মানুহে বেমাৰী হৈ যায় আৰু বেমাৰী মানুহ আৰু কি হ'ব আৰু এই ৰাস্তাটোৰ কাৰণে আমাৰ অটোৱালাবিলাক চব বন্ধ কৰি থৈছোঁ সেইকাৰণে আমি আৰু ৰেলৱে শুনিছোঁ যে এইফালে কিবা এটা দিছে বুলি কৈছে 2 কৰোৰ টকা এতিয়া কাক দিছে এতিয়া কাক দিয়া নাই সেইটো আমি জানিব বিচাৰিছোঁ কিমান দিছিলে 2 কৰোৰ টকা ৰাস্তা বনাবলৈ 2 কৰোৰ টকা দিছে বুলি শুনিছোঁ এতিয়া ক'ত দিছে কি নাই এইটো আমি ভালকে নাজানো এতিয়া শুনিছোঁ এতিয়া শুনা কথা এতিয়া ৰাস্তাটো হোৱাই নাই কাক দিছিলে বোলে কাউন্সিলক দিছে বুলি শুনিছোঁ তেনেকুৱা এতিয়া ৰাস্তাটো এই অৱস্থা চাওক পইচা এইফালেও আমাৰ 9-10 কৰোৰ টকা ধানচিৰিটো ডিমাপুৰটো ৰাস্তা এইটো 9-10 কৰোৰ টকা চেংচন এইটো ৰাস্তাটো হোৱা নাই আৰু এইফালেও দিছে ৰাস্তাটো অলপ সিহঁতে চাব লাগিছিলে আমাৰ সেই হেমন্ত ছাৰেও কি কৈছে এইটো ৰাস্তাটো 1 মাহ 2 মাহ পিছতো বনাই দিম বুলি কৈছে এতিয়ালৈকেতো সি ইলেকশ্যন শেষ হ'ল 5 বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে খা খবৰে নাই ৰাস্তাটো নহ'লে আপোনালোকে কিবা বেলেগ ষ্টেপ ল'ব লাগে ৰাস্তাটো এতিয়া নহ'লে মানে আমি 2 দিন চাইছোঁ এতিয়া 2 দিন পিছত যদি ৰাস্তাটো যদি সিহঁতে যদি কিবা ৰিপ্লাই হেৰি নকৰে ষ্টেপ নলয় তেনেহ'লে আমি আকৌ বন্ধ কৰিম ঠিক আছে এটাও গাড়ী যাব নিদিওঁ প্ৰাইভেটো যাব নিদিওঁ একো গাড়ীয়ে যাব নিদিওঁ আৰু বন্ধ কৰি থৈ দিম একেবাৰে ধনশিৰিৰ পৰা টিংকু ডিফুচা ৰিপৰ্ট কাট নিউজ কাৰ্বি প্ৰাচীন লোকগীত তথা লোকবাদ্যৰ প্ৰতি উঠি অহা নৱপ্ৰজন্মৰ আগ্ৰহ কমি গৈছে নেকি আধুনিকতাৰ বতাহে কোবাই যোৱা যুৱক যুৱতীৰ মনত এনেদৰে প্ৰাচীন লোকগীত তথা লোকবাদ্যৰ প্ৰতি আগ্ৰহ কমি যোৱা বিষয়ে ভাবি চিন্তিত হৈছে একাংশ চিন্তাশীল মহল বিগত বছৰত এই সাংস্কৃতিক কেন্দ্ৰত 27 শিকাৰু তথা ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰি প্ৰাচীন লোকগীত তথা বাদ্য সংগীত আহৰণ কৰি সফলতাৰে উত্তীৰ্ণ হয় যদিও এইবাৰ এতিয়ালৈকে ছাত্ৰ ছাত্ৰীয়ে আহি ভিৰ কৰা পৰিলক্ষিত হোৱা নাই যোৱা 28 মে'ৰ পৰা নামভৰ্তিৰ বাবে প্ৰপত্ৰ প্ৰদান আৰু জমাৰ বাবে মুকলি কৰা হয় যদিও এতিয়ালৈকে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অহা নাই নামভৰ্তি কৰিবলৈ আনহাতে 2019 বৰ্ষৰ বাবে অহা আগষ্ট মাহৰ পৰা শ্ৰেণীত শিক্ষাদান কাৰ্য আৰম্ভ হ'ব সাংবাদিকক জানিব দিয়া মতে এতিয়ালৈকে হৈছে মাত্ৰ 6জন ছাত্ৰ ছাত্ৰী ডিফুস্থিত সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকৰ অধীনত থকা হামৰেনৰ এই সাংস্কৃতিক কেন্দ্ৰত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ হাৰে হতাশ কৰিছে কৰ্তৃপক্ষক কিয়নো প্ৰাচীন লোকগীত তথা লোকবাদ্যৰ প্ৰতি আগ্ৰহী হামৰেন অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবেহে স্থাপন কৰা হৈছিল এই কেন্দ্ৰ ছাত্ৰ ছাত্ৰী এই সীমিত সংখ্যক নামভৰ্তিৰ হাৰ দেখি আগন্তুক দিনবোৰত কাৰ্বিসকলৰ প্ৰাচীন লোকসংগীত লোকবাদ্য আৰু লোককাহিনী সময়ত বুকুত হেৰাই যাব নেকি বুলি আশংকা কৰিবলগীয়া হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanvi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump,
Hypergaon, Nagaon 782002, Assam. With interactive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Kanj Juice. Simonjir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731 93652 07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব Kanj Water. Atorkimi outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Atorkimi outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ৰাজ্যৰ বিভিন্ন স্থানত বহু অবৈধ চেকগেটসমূহ বিজেপি চৰকাৰৰ দিনত উঠাই দিয়া হৈছে যদিও চৰকাৰীভাৱে কিছুমান চেকগেট চৰকাৰে অব্যাহত ৰাখিছে আৰু এনে চেকগেটসমূহত কৰ সংগ্ৰহৰ বাবে নিৰ্দিষ্ট কৰা আছে কৰ হাৰ
কিন্তু এনে কিছুমান চেক গেট আছে য'ত চৰকাৰে নিৰ্দিষ্ট কৰা হাৰতকৈ অধিক কৰ লুকামবিহীনভাৱে সংগ্ৰহ কৰি আছে। এনে কাৰ্যত হাহাকাৰ হৈছে কাৰ্বি আংলঙৰ ভিন্ন উদ্দেশ্যত প্ৰৱেশ কৰা বাহনৰ চালকসকল। প্ৰতিখন সৰু বৰ বাহন আনকি গৰু গাড়ী বা পোহনীয়া জন্তুলৈকে ল'ব লগা কৰৰ পৰিমাণ নিৰ্দিষ্ট কৰা আছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কৰ বিভাগে। সেইমতে একোখন পেছেঞ্জাৰ বাছ আৰু ট্ৰাকৰ বাবদ 10 টকা। পাৰকুৱাস্থিত এই চেক গেটখনে একোখন পেছেঞ্জাৰ বাছৰ পৰা 100 টকা আৰু ট্ৰাকৰ পৰা 200 টকা সংগ্ৰহ কৰাৰ অভিযোগ পাই এদল সাংবাদিকে কৰা এক তদন্তত। আনহাতে কৰ সংগ্ৰহৰ পৰিমাণ নিশাহলৈ আৰু অধিক হৈ পৰে। লক্ষণীয় বিষয় যে দীৰ্ঘদিন ধৰি চেক গেটখনত চলা এই অনিয়মৰ সন্দৰ্ভত স্বায়ত্ত পৰিষদ চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱা কথাটোক আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় একাংশ সচেতন ৰাইজে। পৰিষদৰ ৰাজকোষলৈ নিৰ্ধাৰিত পৰিমাণৰ টকাহে যায় আৰু বাকী টকা যায় কলৈ? এই লৈও প্ৰশ্ন সচেতন ৰাইজৰ। কিয় পৰিষদৰ অধীনস্থ বিভাগীয় বিষয়া কৰ্মচাৰী এই সন্দৰ্ভত তদন্ত নকৰে? যি কি নহওক পৰিষদে নিৰ্দিষ্ট কৰা প্ৰকৃত মূল্যৰ বিপৰীতে অধিক হাৰত চেক গেটৰ কৰ্মচাৰীসকলে কৰ সংগ্ৰহ কাৰ্য অব্যাহত ৰখাৰ বাবে স্বাভাৱিকতে অপবাদৰ বোজা পৰিষদীয় চৰকাৰৰহে হ'ব। সেয়ে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে প্ৰকৃত ঘটনাৰ তদন্ত কৰা কামনা কৰিছে ৰাইজে। লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং বনাঞ্চলৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ, কিন্তু বিগত সুদীৰ্ঘ বছৰে পৰা বন বিভাগৰ অধীনস্থ বিশাল বনাঞ্চল নৈ আৰু পাহাৰৰ পৰা মূল্যৱান কাঠ কয়লা বালি আৰু শিল একাংশ অবৈধ কলা ব্যৱসায়ীসকলে চোৰাংকৈ সংগ্ৰহ কৰি ট্ৰাকে ট্ৰাকে চালান দিছে বহিঃৰাজ্যলৈ। বিভিন্ন সামাজিক দল সংগঠন বাবদ প্ৰতিবাদকো বিধানগ্ৰস্ত দেখুৱাই ৰমৰমীয়া ব্যৱসায় চলাই আহিছে কলা ব্যৱসায়ীসকলে। যদিও এতিয়াৰ পৰা আৰু সুবিধা নহ'ব, কাৰণ খনিজ মন্ত্ৰী স্বয়ং এই কাৰ্যসমূহৰ বিপক্ষে নাকি লগোৱাৰ ব্যৱস্থা কৰিবলৈ ওলাইছে। কাৰ্বি পাহাৰৰ মূল্যৱান সম্পদ বাহিৰলৈ আৰু এতিয়াৰ পৰা কোনো বাধা নোহোৱাকৈ শিল বালি কাঠ আৰু কয়লা আদি বাহিৰলৈ নিব নোৱাৰিব অবৈধ কলা ব্যৱসায়ীসকলে। কিয়নো এই বিনা বাধাই ইমান দিনে চোৰাংভাৱে কৰি অহা কাৰ্য আৰু কৰিব নোৱাৰিব। কিয়নো স্বয়ং খনিজ মন্ত্ৰীয়ে এই কাৰ্যৰ বিপক্ষে পদক্ষেপ গ্ৰহণ কৰিব ওলাইছে। উল্লেখ্য, এই অবৈধ কাৰ্যৰ বিপক্ষে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱা 29 জুনত সন্মিলিত কাৰ্বি আংলং ছাত্ৰ সংগঠনে কাৰ্বি পাহাৰত যথেমথে অবৈধভাৱে চলি থকা প্ৰাকৃতিক সম্পদ সংগ্ৰহ আৰু লুণ্ঠন বন্ধ কৰিবলৈ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰে ৰাজ্যৰ খনিজ মন্ত্ৰীৰ হাতত। শেহতীয়াকৈ এই লুণ্ঠন কাৰ্য বন্ধ কৰিবৰ বাবে প্ৰতিবন্ধক লগাবলৈ ওলাইছে মন্ত্ৰীগৰাকীয়ে। এই কাৰ্যত সন্মিলিত কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বই শলাগ জ্ঞাপন কৰিছে মন্ত্ৰীগৰাকীলৈ। লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।